নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় গম পায় 2 তাৰিখৰ পৰা ইতিমধ্যে এলপি আৰু ইউপি টিচাৰ্ছৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। কিন্তু অনলাইন আবেদন দাখিল কৰাৰ আগতে আমি কিছুমান ইম্পৰ্টেণ্ট কথা কিছুমান জানি থব লাগিব। তাৰে বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম। সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবলৈ নাপাহৰিব। যদিহে আপুনি DEEৰ অফিচিয়েল ৱেবছাইটখন ভিজিট কৰে, ইয়াত আপুনি এখন সেকশন পাব নটিফিকেশন বুলি। আৰু নটিফিকেশনৰ তলত 4টা নটিফিকেশন দিয়া আছে। ইয়াৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম, কিয়নো আপুনি যেতিয়া অনলাইন আবেদন দাখিল কৰিব তাৰ আগতে এই সমূহ নটিছৰ বিষয়ে আপুনি অৱগত হোৱাটো অতিকৈ প্ৰয়োজনীয়। গতিকে আমি এটা এটাকৈ আজি এই ভিডিঅ'টোত ডিসকাস কৰিম নটিছসমূহৰ বিষয়ে। সো সৰ্বপ্ৰথম যোনটো আছে ডিক্লেৰেশ্যন ফৰ্ম A ফৰ লিভিং চিলড্ৰেন। ইয়াত যদি আপুনি ক্লিক কৰাৰ পিছত এনে ধৰণৰ ফৰ্ম এখন পাব, ডিক্লেৰেশ্যন ফৰ্ম A। আৰু এইখন ডিক্লেৰেশ্যন ফৰ্মখন তেওঁলোকৰ কাৰণে প্ৰযোজ্য হ'ব যিসকল কেণ্ডিডেট বা যিসকল এপ্লিকেণ্ট মেৰিড হ'ব, মেৰিড মেল ফিমেল দুয়োসকলৰ বাবে হ'ব। কিন্তু যদিহে আপুনি আনমেৰিড হয় তেতিয়াহ'লে আপুনি এই ফৰ্মখন সাবমিট কৰিব নালাগে, এই ডিক্লেৰেশ্যন ফৰ্মখন। সো আপুনি যদি মেৰিড ফিমেল বা মেল হয় তেতিয়াহ'লে আপুনি ইয়াত ফিল আপ কৰিব লাগিব। ফিল আপ কৰিবলৈ প্ৰথমে আপুনি ইয়াত নিজৰ নামটো লিখিব, আই শ্ৰীমতী যি হয়, তাৰপিছত আপোনাৰ নিজৰ নামটো লিখিব। আপুনি কি কৰিব, সৰ্বপ্ৰথমে এই ফৰ্মখন প্ৰিণ্ট কৰি উলিয়াব। প্ৰিণ্ট কৰাৰ পিছত আপুনি ইয়াত ফিল আপ কৰিব, কলমেৰে লিখিব, ইয়াত নিজৰ নামটো লিখিব, তাৰপিছত সন ডটাৰ হাজবেণ্ড যি হয় এই টিক কৰি, বা ৱাইফ অফ শ্ৰীমতী, ইয়াত ফাদাৰ নেম দিব পাৰে। আৰু যদি মেৰিড হয় তেতিয়াহ'লে হাজবেণ্ড বা ৱাইফৰ নাম দিব পাৰে, অপশ্যনেল হয়। দিয়াৰ পিছত এজড আপোনাৰ কিমান বছৰ হৈছে বয়সটো দিব। ৰেচিডেণ্ট অফ আপোনাৰ ৰেচিডেন্সটো ইয়াত লিখিব, আপোনাৰ এড্ৰেছটো ডু হেয়াৰ বাই ডিক্লেয়াৰ এজ ফলোজ। ইয়াৰ পিছত আহিলে নাম্বাৰ 1 ডেট আই হেভ ফাইল্ড মাই এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, আপুনি কি পোষ্টৰ কাৰণে এপ্লাই কৰি আছে সেইটো ইয়াত দিব, মেনশ্যন কৰিব। এলপিৰ কাৰণে বা ইউপিৰ কাৰণে বা ইউপি ছায়েন্স টিচাৰ, এনেধৰণে আপুনি ইয়াত লিখিব। তাৰপিছত এডভাৰটাইজড ভাইট আৰু এডভাৰটাইজমেণ্ট যোনটো নাম্বাৰ আছে সেইটো ইয়াত দিব। তাৰপিছত ছেকেণ্ড নম্বৰটো হৈছে আই হেভ, আপোনাৰ কিমানটা চিলড্ৰেন আছে। সো আপুনি ইয়াত নাম্বাৰ অফ চিলড্ৰেন ইয়াত লিখিব লাগিব। সো আপোনালোকে নিশ্চয় গম পায় ইয়াত 2টাতকৈ বেছি যদি আপোনালোকৰ চাইল্ড আছে তেতিয়াহ'লে আপুনি চাকৰি নাপাব। সো এইটোৰ কাৰণে এই ফৰ্মখন ইয়াত দিয়া হৈছে। গতিকে আপুনি নাম্বাৰ অফ চিলড্ৰেন আপোনাৰ কেইটা আছে, 1 বা 2টা, সেইটো আপুনি ইয়াত লিখিব। লিখাৰ পিছত দিয়াৰ নেমছ, সেক্স এণ্ড ডেট অফ বাৰ্থ আৰু ইয়াত লিখিব লাগিব। যেটা আছে, যদি এটা আছে আপোনাৰ ইয়াত লিখিব চিলড্ৰেনৰ নাম, তাৰপিছত জেণ্ডাৰ লিখিব আৰু ডেট অফ বাৰ্থ। ঠিক একেদৰে 2টা আছে, ইয়াত তলত ছেকেণ্ডটো লিখিব, জেণ্ডাৰ লিখিব আৰু ডেট অফ বাৰ্থ এনেকৈ লিখিব। লিখাৰ পিছত এইবিলাক কণ্ডিশ্যন দিয়া আছে, এইবিলাক ফুলফিল কৰা হ'ব। গতিকে আই এম এৱেৰ ডেট ইফ আই হেভ মোৰ দেন 2 চিলড্ৰেন লিভিং চিলড্ৰেন আই এম লাইবল টু বি ডিছকুৱালিফাইড ফৰ দ্য এপইণ্টমেণ্ট টু দ্য পোষ্ট। চ' আপোনালোকে এইটো কথা নিশ্চয় গম পায় যে 2টাতকৈ যি বেছি ল'ৰা ছোৱালী সন্তান আছে তেতিয়াহ'লে আপুনি চৰকাৰী চাকৰি নাপায়। চ' এইটো কথা ইয়াতে কোৱা আছে। চ' আই অলছ' ডিক্লেয়াৰ ডেট আই এম নট মেৰিড পাব্লিক, আই এম মেৰিড এণ্ড মাই স্পাউজ এণ্ড আই হেভ নট ভাইলেট দ্য প্ৰভিজন অফ দি লিগেল এজ অফ মেৰিজ। চ' এইবিলাক লিগেল এজ অফ মেৰিজ কোনো ধৰণৰ ভাইলেট কৰা নহ'ব লাগিব। চ' এইবিলাক কথা দিয়া আছে। আৰু এই যোনটো ৰুলছ আছে সেইটো ৰুলছ চাইল্ড মেৰিজ এক্ট 2006ৰ আণ্ডাৰত হয়। চ' এইটো আপুনি ফিল আপ কৰি তলত নিজৰ প্লেচটো লিখিব আৰু ডেট লিখিব, কোনটো ডেটত আপুনি ফিল আপ কৰিছে, আৰু তলত নিজৰ ছিগনেচাৰটো লিখিব। ইয়াত ছিগনেচাৰটো লিখি কিনে আপুনি এই ফৰ্মখন আপলোড কৰিব লাগিব। যেতিয়া অনলাইন এপ্লিকেশ্যন আপুনি ছাবমিট কৰিব তেতিয়া আপুনি এই ফৰ্মখন আপলোড কৰিব লাগিব। চ' ফিল আপ কৰি আপুনি স্কেন কৰিব, স্কেন কৰি যেতিয়া ডকুমেণ্ট আপলোড ছেকশ্যন পাব তাত আপুনি আপলোড কৰিব লাগিব। তাৰপিছত আহিলে ছেকেণ্ড নটিফিকেশ্যনটো, নটিফিকেশ্যন অন 3% ৰিজাৰ্ভেশ্যন অফ টিটি ইন ৰিক্ৰুটমেণ্ট DE Assam.pdf। চ' ইয়াত যদি আপুনি ক্লিক কৰে এনেধৰণৰ নটিছ এখন ডাউনলোড হৈ যাব। আৰু এই নটিছখন দিয়া হৈছে 1 জানুৱাৰী 2024 তাৰিখে। চ' নটিফিকেশ্যনৰ মতে কি দিয়া আছে যে এইবাৰ নতুনকৈ 3% যিসকল টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিজ আছে তেওঁলোকৰ কাৰণে 3% এক্সট্ৰা ৰিজাৰ্ভেশ্যন ছিষ্টেম দিয়া আছে, সেইটোৰ বিষয়ে ইয়াত কোৱা আছে। ত' ইয়াত আৰু তলত এটা কথা উল্লেখ কৰা আছে যে সেম ৰিজাৰ্ভেশ্যনটো 3%
সকলোতে এপ্লাই হ'ব যেটো ক্লাছ 3 আৰু ক্লাছ 4 ৰ যেতিয়া আপকামিং এক্সাম আছে তাতো প্ৰযোজ্য হ'ব এই ৰিজাৰ্ভেশ্যন সিস্টেমটো 3 ট্ৰাইবছৰ 3% আৰু ইয়াত কোৱা আছে টিচিং নন টিচিং সকলোতে প্ৰযোজ্য হ'ব বুলি কোৱা আছে গতিকে এটো বেছি একো জানিবলগীয়া নাই বাৰু এটো 3% 3 ট্ৰাইবছৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে দিয়া আছে তাৰ পিছত আহিলে মোস্ট ইম্পৰ্টেন্ট নোটিছখন থাৰ্ড নোটিছ ৰিগাৰ্ডিং NIOS DLED ফৰ ৰিক্ৰুটমেন্ট অফ টিচাৰ্স ইয়াত যদি আপুনি ক্লিক কৰে এনে ধৰণৰ নোটিছ এখন ডাউনলোড হৈ যাব আৰু নোটিছখনত আপুনি চাব পাৰিব যে ইয়াত কোৱা আছে এডভাৰটাইজমেন্ট A আৰু B ৰ কাৰণে এই নোটিছখন দিয়া হৈছে LP আৰু UP যোনটো এডভাৰটাইজমেন্ট নোটিছখন পাবলিছ কৰা হৈছিল তাত আৰু ইয়াত কোৱা হৈছে যে যোনটো সুপ্ৰিম কোৰ্টৰ এটা ৰায় আছিল যে NIOS যোনটো 18 মান্থছৰ NIOS ৰ আন্ডাৰত DLED যিসকলে কৰি থৈছে তেওঁলোকৰ এই কোৱালিফিকেশনটো ইনভ্যালিড বুলি সুপ্ৰিম কোৰ্টে যোনটো ৰায়দান প্ৰদান কৰিছিল তাৰে ওপৰত এখন নোটিছ প্ৰদান কৰা হৈছে আৰু নোটিছখনত স্পষ্টকৈ লিখা আছে যে 18 মাহৰ যোনটো DLED আছে NIOS আন্ডাৰত সেইখন কমপ্লিটলি ইনভ্যালিড বুলি কোৱা হ'ব আৰু যদি আপোনালোকৰ ৰেগুলাৰ আপুনি DLED কৰি থৈছে তেতিয়াহলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে কাৰণ ৰেগুলাৰ সকলৰ 2 বছৰৰ DLED আছে তেওঁলোকে ভয় খাব নালাগে আৰু যিসকলে NIOS ৰ আন্ডাৰত 18 মাহৰ DLED কৰি থৈছে তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰিব সেইটো কথা স্পষ্টকৈ লিখা আছে কাৰণ সুপ্ৰিম কোৰ্টৰ যি ৰায়দান আছিল সেই ৰায়দানৰ মতে 18 মাহৰ যোনটো ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন DLED যোনটো ডিপ্লোমা হয় NIOS ৰ আন্ডাৰত সেইখন কমপ্লিটলি ইনভ্যালিড বুলি ধৰা হৈছে কাৰণ এই NIOS ৰ আন্ডাৰত যেতিয়া DLED হৈ আছিল সেইটো কেৱল ইন সাৰ্ভিস টিচাৰ্স সকলৰ কাৰণে উলিওৱা আছিল সো যোনসকলে প্ৰাইভেটতো টিচাৰ কৰি আছিল টিচিং কৰি আছিল তেওঁলোকেও যেহেতু এই DLED খন কৰিলে কিন্তু তেওঁলোকে বৰ্তমান আপকামিং যি হল পোষ্ট আছে তাত এপ্লাই কৰিব নোৱাৰিব LP আৰু UP ৰ কাৰণে তো এইটো কথা আপোনালোকে নিশ্চয় গম পাইছে ইতিমধ্যে আৰু আজিৰ ভিডিওটো মই জনাই দিলো এই নোটিছখনৰ বিষয়ে নোটিছখন আপুনি ডাউনলোড কৰি নিজে ভালদৰে চাই ল'ব পাৰিব তাৰ পিছত আহিলে ভ্যাকেন্সি ডিটেইলছ ফৰ এডভাৰটাইজমেন্ট A and B আৰু এই ডিটেইলছটো ইয়াত যদি আপুনি ক্লিক কৰি কেনে আপুনি ডিস্ট্ৰিক্ট ওয়াইজ LP আৰু UP ৰ কাৰণে কোনটো ডিস্ট্ৰিক্টত কেইটা পোষ্ট আছে আৰু কোনটো ক্যাটাগৰীৰ আন্ডাৰত কেইটা পোষ্ট আছে গোটেইখিনি তথ্য আপুনি ইয়াত পাই যাব যদি এসিস্ট্যান্ট টিচাৰ LP ত আপুনি এপ্লাই কৰিম বুলি হৈছে তেতিয়াহলে প্ৰথমটো ইয়াত আপুনি চাব পাৰে নিজৰ ক্যাটাগৰী ওয়াইজ পোষ্ট সম্পূৰ্ণ দিয়া আছে এই PDF ফাইলখন ডাউনলোড কৰি আপুনি চাব পাৰিব আৰু প্ৰিফাৰেন্স যেতিয়া আপুনি দিব লাগিব যেতিয়া আপুনি অনলাইন আবেদন দাখিল কৰিব তেতিয়া প্ৰিফাৰেন্স ডিস্ট্ৰিক্ট প্ৰিফাৰেন্স দিব লাগিব কোনটো ডিস্ট্ৰিক্টত আপুনি এপ্লাই কৰিব বিচাৰে ফাৰ্স্ট প্ৰিফাৰেন্স সেকেন্ড প্ৰিফাৰেন্স থাৰ্ড প্ৰিফাৰেন্স এনেকৈ আপুনি যেতিয়া ডিস্ট্ৰিক্টটো চুজ কৰিব লাগিব প্ৰিফাৰেন্স হয় তেতিয়া চুজ কৰিবলৈ আপোনাক সুবিধা হ'ব যদিহে আপুনি এই এডভাৰটাইজমেন্ট ডিটেইলছখন চাই লয় অৰ্থাৎ পোষ্ট ডিটেইলছ কোনটো ডিস্ট্ৰিক্টত কেইটা পোষ্ট আছে কোনটো ক্যাটাগৰী আন্ডাৰত কেইটা পোষ্ট আছে কোনটো ডিস্ট্ৰিক্টত এই সম্পূৰ্ণ ডিটেইলছ ইয়াত আপুনি পাই যাব আৰু এইটো জনাটো অত্যন্ত দৰকাৰ কাৰণ যেতিয়া আপুনি ডিস্ট্ৰিক্টটো চুজ কৰিব তেতিয়া আপোনাক সহজ হ'ব ডিস্ট্ৰিক্ট চুজ কৰিবলৈ সো এইখিনি নোটিছৰ বিষয়ে মই আপোনালোকক আজি এই ভিডিওটো জনাই দিলোঁ কাৰণ এই নোটিছসমূহ মোস্ট ইম্পৰ্টেন্ট হয় যেতিয়া আপুনি LP বা UP ৰ কাৰণে এপ্লাই অনলাইন আবেদন দাখিল কৰিবলৈ যাব তেতিয়া এই সমূহৰ বিষয়ে আপুনি জানি থকাটো দৰকাৰ হয় গতিকে আজিৰ ভিডিওটো ইমান আছিল থুলমূলকৈ মই নোটিছখনৰ বিষয়ে আপোনাক বুজাই দিলোঁ যদি আপুনি এই নোটিছসমূহ চাব বিচাৰে তেতিয়াহলে অফিচিয়েল ৱেবছাইটখনত গৈ কিনে নোটিছখন নিজে ডাউনলোড কৰি চাব পাৰিব অফিচিয়েল ৱেবছাইটখনৰ ডেসক্ৰিপচন বক্সত লিংক পাই যাব তাত ক্লিক কৰি ডাইৰেক্টলি এই ৱেবছাইটখন ভিজিট কৰিব পাৰিব আৰু নোটিছসমূহ নিজে চাব পাৰিব আৰু এডভাৰটাইজমেন্ট A আৰু B LP আৰু UP ৰ কাৰণে ইতিমধ্যে আমি ডিসকাস কৰি থৈছো তাৰ ভিডিও ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে তাত ক্লিক কৰি আপুনি ভিডিওসমূহ চাব পাৰিব আৰু ডিটেইলছৰ এডভাৰটাইজমেন্টৰ বিষয়ে আপুনি জানিব পাৰিব সো আজিৰ এই ভিডিওটো ইমান আছিল ইয়াৰ নেক্সট পৰৱৰ্তী ভিডিওত মই আপোনালোকক দেখাম কেনেদৰে আপুনি অনলাইন আবেদন কৰিব পাৰিব কেনেদৰে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব ডকুমেন্ট আপলোড কৰি কেনেদৰে কৰিব আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো স্টেপ বাই স্টেপ মই আপোনাক দেখাম আপুনি সম্পূৰ্ণ কেনেদৰে LP বা UP ৰ আন্ডাৰত নিজৰ অনলাইন আবেদন দাখিল কৰিব পাৰিব
চ' আমাৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ